হাই ফ্ৰেণ্ড, আপোনালোকলৈ আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আজি এটা ফেচ পেকৰ ওপৰত বনাইছোঁ। পেকটো আজি আলু, বিলাহী আৰু বেচন, ভিটামিন ই কেপচুল এই 4বিধ সামগ্ৰীৰে বনাইছোঁ। এতিয়া পূজাৰ বতৰ নহয় জানো, পূজাত অকণমান গ্ল'য়িং স্কিন হয়, পূজালৈ গ'লে নিশ্চয় সকলোৰে ভাল লাগে। মই ভিটামিন ই কেপচুল দিছোঁ। ভিটামিন ই কেপচুল বা নহ'লে নাৰিকল তেল দুয়োটাই দিব পাৰে, বা ইচ্ছা কৰিলে আপোনালোকে এটাও দিব পাৰে। এতিয়া ঠাণ্ডা দিন আহিছে, ঠাণ্ডা দিনত স্কিনখন মইশ্চাৰাইজিং হ'বৰ কাৰণে অইলি বস্তুৰ প্ৰয়োজন। এতিয়া অইলি ভিটামিন ই কেপচুল বা নহ'লে নাৰিকল তেল এই দুয়োটাৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে, বা দুয়োটা ব্যৱহাৰ কৰিলেও কোনো আপত্তি নাই। মই আজি মোৰ লৰালৰিৰ কোবত মই অকল ভিটামিন ই কেপচুলেই দিলোঁ, নাৰিকল তেল দিয়া নহ'ল বাৰু। এয়া দেখিছেনে, গোটেইখিনি সামগ্ৰী একেলগে বৰ ধুনীয়াকৈ মিলাব লগা হয়। মিশ্ৰণটো মিলাই ল'লেহে স্কিনত এপ্লাই কৰিবলৈ সুবিধা হয়। আৰু এপ্লাই কৰাৰ আগত আপোনালোকে এটা কথা মন কৰিব, স্কিনখন ভালদৰে চাফা কৰি ল'ব। চাবোন বা ফেচ ৱাছেৰে ধুনীয়াকৈ চাফা কৰি ল'ব, তাৰপিছত এপ্লাই কৰিব। 5 মিনিট এপ্লাই কৰাৰ পিছত নৰ্মেল পানীৰে ধুই দিব। আৰু তাৰপিছত দেখিব আপোনাৰ স্কিনখনত ধুনীয়া এটা গ্ল' আহিব। আৰু পূজাৰ বতৰ ভাল লাগিব, লগাই চাবচোন। এবাৰ লগাই ট্ৰাই কৰি চাব কেনেকুৱা লাগে। আৰু ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।